তাইৰ নামটো কি আছিলে ধুন ধুনৰ সাতমহীয়া ভাত পিঠা বনাইছো এভাগে যাব তাৰপিছত অকমান লৰাই দিয়কচোন সেই কিবা হেতা নাই জানো ধুনৰ সাতমহীয়া পিঠা বনাইছো ধুনৰ সাতমহীয়া পিঠা বনাইছে কা পিঠা বনাইছে ধুনৰ সাতমহীয়া পিঠা বনাইছে কা পিঠা বনাইছে ধুনৰ সাতমহীয়া পিঠা বনাইছে নিমখ কণ ধুনৰ সাতমহীয়া পিঠা বনাইছো তিনিবাৰ সুধে তেওঁ একেবাৰতে সুধিলে অকমান লাগে